বঙাইগাঁও জিলাৰ ১ নং কাৱাদিত সংঘটিত হোৱা এটা ঘটনাই চকু কপালত তুলিব আপোনাৰ। ঘটনাৰ বিৱৰণী অনুসৰি বৰপেটা জিলাৰ দোৱালপাৰাৰ বাসিন্দা ৩ সন্তানৰ পিতৃ লম্পট আফজাল হুছেইনে বঙাইগাঁও জিলাৰ ১ নং কাৱাদিৰ এগৰাকী নাবালক কিশোৰীক প্ৰায় ১৫ দিন পূৰ্বে ফুচুলাই পলুৱাই লৈ যায়। পিছত কিশোৰীজনীয়ে পিতৃ মাতৃৰ লগত ফোনযোগে যোগাযোগ কৰাত ঘৰলৈ উভতাই আনে। ইয়াৰ ৪-৫ দিন পিছত লম্পট আফজাল হুছেইনে কিশোৰীগৰাকীৰ পিতৃক ফোনযোগে প্ৰাণে মৰাৰো ভাবুকি দিয়ে। যোৱা ২২ অক্টোবৰত লম্পট আফজাল ১ নং কাৱাদিত উপস্থিত হৈ কিশোৰীগৰাকীৰ বাসগৃহত বিভিন্ন অত্যাচাৰ কৰাত লম্পটটোক ৰাইজে আটক কৰি মানিকপুৰ আৰক্ষী থানাত গতাই দিয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰিছে ভুক্তভোগী পৰিয়ালে। এতিয়া লম্পটটোৰ ওপৰত আৰক্ষী কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। দিন আগত আমাৰ ছোৱালীজনক আফজালে লৈ গৈছিল, ফুচলাই লৈ গৈছিল। এই মাজগাঁও ধুমালপুৰ না কি কয় জেগাটোৰ নাম। ফুচলাই লৈ গৈছিল। পাছত ছোৱালীজন আমাক ফোনে যোগাযোগ কৰাৰ পিছত আমি যাই লৈ আহিছোঁ। লৈ অহাৰ পিছত আফজালে ৪-৫ দিন পিছত ফোন কৰে। ফোন কৰিয়ে মোক কয় যে আপোনাৰ ছোৱালীজনক যদি মোক নেদে তেতিয়া কিন্তু আপোনাৰ জীৱনটো হাৰাব আৰু কি কোৱাৰ পিছতো যিদিনা কৈছে তাৰ পৰেৰ দিনা আহি সি মোৰ ঘৰত আহি অন্যায় অত্যাচাৰ কৰিছে। ৰাতি ৮টা, ৮:৩০ টাইমত আহি খিৰিকীটো শব্দ দিয়ে, আৱাজ দিয়ে। আমি ওলোৱাৰ পিছত এই আফজালে আছিল। এই আফজল মানে গুচি গ'ল আৰু কি। আমি দুইজনে দাবৰাইছোঁ, সি গুচি গ'ল। তাৰ চেণ্ডেল টুপিটো থৈ গৈছে। থৈ যোৱাৰ পিছত আকৌ ফোন কৰিছে, তোক পানে মাৰিম, অমুক তুমুক, পিষ্টলে দিয়ে লাগে তোক গুলাই মাৰিম, তাও তোৰ ছোৱালীক ল'ম। এনেকৈ কৈছে। কোৱাৰ পিছত ৩ দিন গ'ল। আমি আৰু জনাইছোঁ, আমাৰ কালাম চাচাক জনাইছোঁ, তাৰপৰা ভালকেইজন মানুহকে জনাইছোঁ যে মোৰ ছোৱালীৰ কাৰণে এনে কথা আৰু কি। তাহাঁতক জনাই থৈছোঁ যে মোক মাৰি মোৰ ছোৱালীক লৈ যাব। এনেকৈ জনোৱাৰ পিছত এই ৩ দিন পিছত আৰু আফজাল আহিছে। তাৰমানে আমাৰ এই পশ্চি কলমুদ্দিন নামৰ ঘৰৰ মানুহজনৰ ঘৰত সেই কলমুদ্দিন জাগা ঠাই দিছে। ৰাতিপুৱাই বোলে আহিছে। আমি ৰাতিপুৱাই আহিছে। অহাৰ পিছত সি খাৱা দাৱা চব ভৰণ পোছণ কানি কাপোৰ চব দিছে, বিচনা দিছে। কিন্তু গধূলি বেলা ৩টা, ৩:৩০ বজাত আমাৰ বোৱাৰী চোতাল ঝাৰু দেয়। চোতাল ঝাৰু দেওয়াতে মানে বোৱাৰীক পাথৰ দি ঢেল দেয়। ঢেল দেওয়ার পিছত আৰু বোৱাৰী ঘূৰি চাইছে যে কোন মানুহটো মোক পাথৰ দি ঢেল দেয়। ঢেল দিয়া চাই এই মাজগাঁৱৰ আফজাল এই মানুহজনী। তাৰপিছত আমি এতিয়া কি কৰিম? পাছত মানুহজন আশে পাশে মানুহ আছিল, তাহাঁতক মাতি এই কলমুদ্দিনৰ ঘৰৰ ভিতৰৰ পৰা ওলাইছোঁ। ওলোৱাৰ পিছত এতিয়া আমি আৰু কি কৰিম? তাৰ গাৰ্জেন মাতিছোঁ, গাৰ্জেন নাহে। গাৰ্জেনে আৰু কয়, হে আগতে আপোনাক কৈছোঁ না অলপ সাৱধানে থাকিবা, মোৰ ল'ৰাটো বেয়া। আমি নাযাওঁ, আপোনালোকে কি কৰে কৰক, জেলত দিয়ে না মাৰি পেলাই, কি কৰে কৰক। পাছত আমি কি কৰিম? গাৰ্জেনো নাহিলে। পাছত আমি পুলিচক মাতি সমজাই দিওঁ আৰু কি। আফজাল বিবাহী, তাৰ 3টা বাচ্চাও আছে। আপনার ছোৱালীজনীৰ বয়স কিমান? আমাৰ ছোৱালীজনীৰ বয়স ১৭ বছৰ চলি আছে। এতিয়া আপুনি কি বিচাৰে? এতিয়া মানে মই এটা ভাবোঁ আৰু কি যে উচ্চ ন্যায়ালয় আদালতে মোক উচিত বিচাৰটো কৰি দিলে হয় আৰু কি।